সকলোকে নমস্কাৰ জনাইছোঁ। শংকৰ সুবন কেশৰী নন্দন পৱনসুত মহাশক্তিবান জ্ঞানী গুণী সংকটনাশক হনুমানদেৱৰ বিষয়ে এইটো মোৰ শেষ ভিডিঅ'। হনুমান চালিচাৰ জন্ম, হনুমান চালিচাৰ শব্দবোৰৰ শক্তি, হনুমান চালিচা দৈনিক পঢ়াৰ প্ৰয়োজনীয়তা ইত্যাদিৰ ওপৰত আলোকপাত কৰি মই কেইবাটাও খণ্ড ইতিমধ্যে আপোনালোকৰ ওচৰত নিবেদন কৰিছোঁ আৰু বাৰম্বাৰ কৈ আহিছোঁ, বৰ্তমান সময়ৰ জটিল ক্ষণত সকলোৰে আধ্যাত্মিক মনটো জাগ্ৰত কৰি ইতিবাচক সমাজ এখন সৃষ্টি হোৱাৰ সামান্য অৰিহণা হওক বুলিয়ে এই কামবোৰ মই কৰি আছোঁ। ইয়াত কিছু ভুল ত্ৰুটি হ'ব পাৰে, যাৰ বাবে মই ক্ষমাৰ প্ৰাৰ্থী। হনুমান চালিচা পঢ়িলে শুভ ফল পোৱা যায়। মনবোৰ শান্ত হয়, সুস্থিৰ হয়, বিবেকবান হয় আৰু বেয়া অভ্যাস, চিন্তা আৰু কৰ্মবোৰ আঁতৰি যায়। কিন্তু পঢ়িলেই এই ফলবোৰ পোৱা যাবনে? হনুমান চালিচা কেতিয়া পঢ়া উচিত, দিনত কিমানবাৰ পঢ়া উচিত আৰু পঢ়োঁতে কেনেদৰে পঢ়া উচিত এয়া জনাটো দৰকাৰ নহয়। হনুমান চালিচাখনত 3টা দোহা আৰু 40টা স্তুতিমন্ত্ৰ আছে। ইয়াত ব্যৱহাৰ হোৱা প্ৰত্যেকটি শব্দই বহুত ব্যাপক অৰ্থ বহন কৰে। একোটা শব্দই একোটা হনুমান দেৱৰ বিষয়ে কাহিনী বৰ্ণনা কৰে। হনুমান চালিচা পঢ়াৰ সময়ত মানসিকভাৱে আপুনি চালিচাত উল্লেখিত প্ৰত্যেকটি শব্দৰ অন্তৰালত যি কাহিনী আছে সেইবোৰ ভ্ৰমণ কৰি থাকিব লাগে। মানে মনে মনে কল্পনাৰে স্তুতি মন্ত্ৰটিৰ যি নিহিত অৰ্থ তাক দৰ্শন কৰি থাকিব লাগে। তেনে কৰিলে আপুনি হনুমান দেৱৰ লগত একাত্ম হ'ব পাৰিব। মুখেৰে চালিচাখন পঢ়ি যদি মনত কিবা বেলেগ কথা ভাবি থাকে, তেনেহ'লে ইয়াৰ পৰা বিচৰা ধৰণে ফল পোৱা নাযাব। এতিয়া এই মানসিকভাৱে কল্পনা শক্তিৰে চালিচাৰ লগত ভ্ৰমণ কৰি থাকিব লাগিলে প্ৰত্যেকটি মন্ত্ৰৰ অন্তৰ্নিহিত অৰ্থ বা কাহিনী জানিব লাগিব। সেয়েহে আজিৰ খণ্ডটিত মুঠ 43টা শাৰীৰ অন্তৰ্নিহিত অৰ্থ বা কাহিনীবোৰ ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। আশা এইবোৰ জানিলে আপোনাৰ হনুমান চালিচা পাঠবোৰ আৰু বেছি ফলদায়ক হৈ পৰিব। ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব, আশা কৰোঁ আমনি নেপায়। প্ৰথম দোহা। শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰু সুধাৰি বৰ্ণ ৰঘুবৰ বিমল যশু যোদায়ুক ফলচাৰী। ইয়াৰ অৰ্থ হৈছে গুৰুৰ চৰণ স্মৰণ কৰি নিজৰ মন দাপনৰ মলখিনি চাফা কৰি চাৰিফলদায়ক ৰঘুবৰক বৰণ কৰিছোঁ। চাৰিফল মানে হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ। লক্ষ্য কৰিব যে ইয়াত চাৰি শব্দটো কিন্তু অসমীয়া শব্দই ব্যৱহাৰ হৈছে। তাৰ পিছৰ দোহা হৈছে বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। ইয়াৰ অৰ্থ হৈছে আমাৰ দেহটো বুদ্ধিহীন, সেয়েহে বল বুদ্ধি বিদ্যা লাভ কৰিবলৈ পৱন কুমাৰক স্মৰণ কৰোঁ, যাতে ক্লেশ আৰু বিকাৰৰ পৰা আমি ৰক্ষা পাব পাৰোঁ। ক্লেশ হৈছে বাহিৰৰ আৰু বিকাৰ হৈছে আমাৰ ভিতৰৰ সমস্যা। গতিকে সকলো সমস্যাৰ অন্ত হওক, সেইটোৱে এই পংক্তিৰ দ্বাৰা কোৱা হৈছে। জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিষ্টিহু লোক উজাগৰ। ইয়াৰ অৰ্থ হৈছে জ্ঞানৰ সাগৰ হনুমান দেৱৰ জয় হওক। শ্ৰীৰামচন্দ্ৰই যেতিয়া কিষ্কিন্ধা ৰাজ্যত প্ৰথম হনুমান দেৱক লগ পাইছিলে, তেওঁক তেতিয়া চিনি পোৱা নাছিল, কিন্তু তেওঁৰ পাণ্ডিত্য তথা জ্ঞানত স্বয়ং ৰামচন্দ্ৰই স্তম্ভিত হৈ পৰিছিল। সেয়েহে কোৱা হৈছে তেওঁ জ্ঞানৰ সাগৰ। আৰু দ্বিতীয় শাৰীত কোৱা হৈছে ত্ৰিভুৱনৰ সকলো মানুহে জনা, মানে ত্ৰিভুৱন খ্যাত বানৰ ৰাজ হনুমান দেৱৰ জয় হওক। ৰামদূত অতুলিত বলধামা অঞ্জনী পুত্ৰ পৱনসুত নামা। অৰ্থ হৈছে তুলনাবিহীন বলৰ ধাম সদৃশ ৰামৰ দূত অঞ্জনী পুত্ৰ পৱনসুত তুমি। মহাবীৰ বিক্ৰম বজৰংগী কুমতি নিবাৰ সুমতি কে সংগী। তুমি বীৰ নহয়, তুমি মহাবীৰ, বজৰংগৰ নিচিনা বিক্ৰমশালী। ৰাৱণৰ লগত এবাৰ ঘোচা মাৰামাৰি কৰিব লওঁতে ব্ৰহ্মাদেৱে আহি হনুমানদেৱক হাতযোৰ কৰি কৈছিল, হে হনুমান, তোমাৰ এটা ঘোচাই ভগৱান শ্ৰীৰামচন্দ্ৰৰ জন্ম লোৱাৰ যি উদ্দেশ্য তাকেই নোহোৱা কৰি দিব। গতিকে সংবৰণ কৰা। ইমান ডাঙৰ বীৰ আছিল হনুমানদেৱ। কুমতি মানে বেয়া ৰাস্তাৰে যোৱা লোকক সুমতি বা ভাল পথলৈ আনা। তুমি বিভীষণৰ কুমতিক
হনুমান দেৱে কৰ্তব্যক সোঁৱৰণ কৰি সুমতিলৈ পৰিৱৰ্তন কৰিছিল। কাঞ্চন বৰণ বিৰাজ সুবেশা কানন কুণ্ডল কুঞ্চিত কেশা। ইয়াৰ অৰ্থ হৈছে তুমি যি বেশভূষা বা তোমাৰ যি পোচাক এইবিলাক হৈছে সোণবৰণীয়া, কাঞ্চন বৰণীয়া, আৰু তোমাৰ কাণত কুণ্ডিল আছে আৰু তোমাৰ চুলি কেঁকুৰা চুলি, কুঞ্চিত কেঁচা, কেঁকুৰা চুলি, যেনেকৈ ভগৱান শ্ৰীকৃষ্ণৰ আছিলে কেঁকুৰা চুলি। আৰু হনুমান দেৱ আছিলে অতি ৰূপৱান, মানে যাৰ বৰণেই মানে সোণৰ, তেওঁক দেখিলে সোণৰ নিচিনা এটা ভাৱ হৈছিলে। হাত বজ্ৰ ও ধ্বজা বিৰাজে কান্ধে মুঞ্জ জনেও সাজে। হাতত তোমাৰ আছে বজ্ৰ আৰু পতাকা, আৰু কান্ধত তোমাৰ মুজ বনৰে গঠিত বা বনোৱা জনেও বা লগুণ আছে। শংকৰ সুবন কেশৰী নন্দন তেজ প্ৰতাপ মহাজগ বন্দন। মহাদেৱৰ অংশ তুমি কেশৰী পুত্ৰ, তোমাৰ পৰাক্ৰম আৰু মহান যগ কীৰ্তি পুৰা বিশ্বই মহাযগ বন্দন, পুৰা বিশ্বই বন্দনা কৰে, তোমাৰ যিমান শক্তি আছে। তো সেইকাৰণে কোৱা হৈছে তেজ প্ৰতাপ মহাযগ বন্দন। বিদ্যাবান গুণী অতি চাতুৰ ৰামকাজ কৰিবে কোৱাতুৰ। তুমি প্ৰচুৰ বিদ্যাৰ আকৰ, অতি গুণৱান, কাৰ্যত নিপুণ আৰু ভগৱান ৰামচন্দ্ৰৰ কাম কৰিবলৈ অতি ইচ্ছুক। হনুমান দেৱৰ কেৱল ৰামৰ কাম কৰিবলৈহে আতুৰ আছিলে, তেওঁৰ নিজা বুলি কোনো কাম নাছিলে। প্ৰভু চৰিত্ৰ শুনিবে কৰ ৰচীয়া, ৰাম লক্ষ্মণ সীতা মন বচিয়া। ৰাম লক্ষ্মণ আৰু সীতাক হৃদয়ত সংস্থাপন কৰি আপুনি ৰামচৰিত্ৰ শুনি অত্যন্ত আনন্দ বোধ কৰে। সূক্ষ্ম ৰূপ ধৰি চিঞহি দেখাৱা, বিকট ৰূপ ধৰি লংক জৰাৱা। তুমি অতি ক্ষুদ্ৰ ৰূপ ধৰি সীতাক দেখুৱাইছিলা নিজৰ ৰূপ, যে তুমি কিমান ক্ষুদ্ৰ ৰূপ হ'ব পাৰা, আৰু ভয়ংকৰ ৰূপ ধৰি তুমি লংকাখন দাহন কৰিছিলা। ভীম ৰূপ ধৰি অসুৰ সংহাৰে ৰামচন্দ্ৰকে কাজ সংবাৰে। হে হনুমান দেৱ, তুমি ভীম ৰূপ ধৰি সমগ্ৰ ৰাক্ষসক নিৰ্ধন কৰিছিলা আৰু ৰামচন্দ্ৰৰ যি অসুৰ ধ্বংসৰ উদ্দেশ্য আছিল তাক সফল কৰিছিলা। লাই সজীৱন লক্ষণ জীয়াই শ্ৰী ৰঘুবীৰ হৰ্ষি উৰলাই। লক্ষণ বা লক্ষ্মণ শক্তিশালত পৰি মূৰ্ছা গৈ থকা অৱস্থাত আপুনি সঞ্জীৱনী আনিলা আৰু লক্ষ্মণক জীৱিত কৰাই ৰামচন্দ্ৰৰ মুখত হাঁহি বিৰিঙালা। ৰঘুপতি কিন্হি বহুত বৰাই তুম মম প্ৰিয় ভৰদী সমভাই। ৰঘুপতি ৰামচন্দ্ৰই তোমাক বহুত ডাঙৰ সজাই প্ৰশংসা কৰিছিল আৰু ভৰতৰ নিচিনা মৰমৰ ভাই বুলি আলিংগন কৰিছিল। সহস বদন তুমৰো যজ গাৱে, অস্কহি শ্ৰীপতি কণ্ঠ লগাৱে। শ্ৰীপতি মানে হৈছে সীতাৰ প্ৰতি ৰামচন্দ্ৰ। ৰামচন্দ্ৰই তোমাক তোমাৰ গুণ গৰিমা সমস্ত পৃথিৱীৰ হেজাৰ হেজাৰ লোকে গাই বুলি প্ৰশংসা কৰিছিল, আৰু অস্কহি শ্ৰীপতি কণ্ঠ লগাই, তাৰমানে অচ মানে হৈছে এইটো কৈ শ্ৰীপতিয়ে তোমাক আলিংগন কৰিছিল। চনক আদিক ব্ৰহ্মাদি মুনিষা, নাৰদ শাৰদ সহিত অহিষা। এই চনক আদিক মানে হৈছে চাৰিজন সিদ্ধ, চনক, সনাতন, সনন্দন আৰু সনত কুমাৰ। ব্ৰহ্মাৰ সৈতে বাকী যিবিলাক মুনি আছে, নাৰদ, সৰস্বতী, শেষনাগ, এই সকলোৱে তোমাৰ কিন্তু গুণগান গায়। যম কুবেৰ দিকপাল যাহাতে, কবি কবিত কহি চাকে কাহাতে। যম কুবেৰ আদি সকলো দিশৰ ৰক্ষক, কবি, বিদ্বান, পণ্ডিত বা আন কোনোৱে তোমাক সম্পূৰ্ণ গুণ গৰিমা বৰ্ণনা কৰিবলৈ অপাৰক। তুম উপকাৰ সুগ্ৰীৱহি কিন্হা, ৰাম মিলাই ৰাজপদ দিনহা। তুমি ৰামক সুগ্ৰীৱৰ সৈতে মিলাই ৰজা পাতিলা আৰু উপকাৰ কৰিলা। তুমহৰু মন্ত্ৰ বিভীষণ মানা, লংকেশ্বৰ ভয়ে সব জগ জানা। তোমাৰ উচিত মন্ত্ৰণা বিভীষণে মানি লংকাৰ ৰজা হ'ল, আৰু ৰাৱণ তোমাৰ ভয়তে কম্পমান হ'ল বুলি গোটেই জগতখনে জানে। যুগ সহস্ৰ যোজন পৰ ভানু, লীল লোটাহি মধুৰ ফল জানো। ইয়াৰ অৰ্থ হ'ল হাজাৰ যোজন দূৰত্বত থকা সূৰ্যদেৱক তুমি এক মিঠা ফল ভাবি গিলি পেলালা। প্ৰভু মুদ্ৰিকা মেলি মুখমাহি, জলধি লাংঘি গৈ অচৰচ নাহি। তুমি প্ৰভু ৰামচন্দ্ৰই দিয়া আঙুঠিটো মুখৰ ভিতৰত সোমোৱাই লৈ কোনো আশ্চৰ্য নহৈ সাগৰ পাৰ হলা। আৰু ৰামচন্দ্ৰই হেনো কৈছিলে আঙুঠিটোতো হাততহে পিন্ধে, পিছে তুমি মুখতে ললা দেখোন। হনুমান দেৱে কৈছিলে আঙুঠিটোত শ্ৰীৰাম লিখা আছে, সেয়েহে ইয়াৰ স্থান হ'ল মুখত। দুৰ্গম কাজ জগতকে যেতে, সুগম অনুগ্ৰহ তোমাৰে তেতে। সংসাৰত যিমান কঠিন কাম আছে সেই সকলোবিলাক তোমাৰ অনুগ্ৰহত সহজ হৈ পৰে। ৰাম দুৱাৰে তুম ৰখুৱাৰে, হোত না আজ্ঞা বিনু পেচাৰে। তুমি ৰামচন্দ্ৰৰ দুৱাৰ ৰক্ষক, তোমাৰ আজ্ঞা নহ'লে কোনোৱে ৰামচন্দ্ৰলৈ ওচৰলৈ যাবই নোৱাৰে, অৰ্থাৎ তোমাৰ প্ৰসন্নতা নহ'লে ৰামৰ কৃপা পোৱা অসম্ভৱ।
सब सुख लहे तुम्हारी চৰণা তুম ৰক্ষক কাহকো ডাৰনা। তোমাৰ নিকট যিয়ে আহে তেওঁ আনন্দিত হয় আৰু যাৰ তুমি ৰক্ষক তেওঁৰ কোনো ভয় ডৰ নাই। আপোন তেজ চম্ভাৰো আপে তিনো লোক হাংতে কাপে। নিজৰ বেগ তুমি নিজেই নিয়ন্ত্ৰণ কৰিব লাগিব। তোমাৰ এটা গৰ্জনত ত্ৰিভুৱন মানে স্বৰ্গ মৰ্ত্য পাতালৰ সকলো লোক কঁপি উঠে। ভূত পিশাচ নিকট নেহি আৱে মহাবীৰ জপ নাম শুনাৱে। মহাবীৰ হনুমান দেৱৰ নাম ল'লে ভূত পিশাচ এইবিলাক ওচৰ চাপিব নোৱাৰে। নাচে ৰোগ হৰে চব পীৰা জপত নিৰন্তৰ হনুমত বীৰা। নিৰন্তৰ হনুমান দেৱক জপ কৰি ৰোগ আৰু পীড়াৰ পৰা মুক্ত হ'ব পাৰি। সংকটে হনুমান চুৰাৱে মন ক্ৰম বচন ধ্যান জিও লাৱে। কৰ্ম কৰা, বিবেচনা কৰা, কথা কওঁতে যিয়ে তোমাক ধ্যান কৰে তেওঁক সকলো সংকটৰ পৰা তুমি পৰিত্ৰাণ কৰা। সব पर राम তপস্বী ৰাজা তিনকে কাজ সকল তুম সাজা। তপস্বী তথা শ্ৰেষ্ঠ ৰজা ৰামচন্দ্ৰৰ সকলো কাম সহজতে তুমি সিদ্ধ কৰি পেলোৱা। ওৰ মনোৰথ যো কৈ লাৱে চৈ অমিত জীৱন ফল পাৱে। যিয়ে তোমাক সম্পূৰ্ণ মন দি সমৰ্থন কৰে তেওঁৰ অসীম ফল লাভ কৰে। চাৰু যুগ প্ৰতাপ তোমাৰা হে প্ৰসিদ্ধ জগত উজিয়াৰা। চাৰু যুগ মানে হৈছে সত্য তেতা দাপৰ কলি যুগ। এই 4 যুগতে তোমাৰ কীৰ্তি বিদ্যমান হৈ আছে। সাধু সন্তকে তুম ৰখুৱাৰে অসুৰ নিকন্দন ৰাম দুলাৰে। হে ৰামচন্দ্ৰৰ দুলাল তুমি সাধু সন্তক ৰক্ষা কৰা আৰু দুষ্টক নাশ কৰা। অষ্টসিদ্ধি নৌ নিধিকে দাতা অজবৰ দিন জানকী মাতা। জানকী মায়ে প্ৰদান কৰা 8 সিদ্ধি আৰু 9টা নিধি তুমি ভক্তক দান কৰিব পাৰা। ৰাম ৰসায়ন তোমাৰে পাছা সদা ৰহু ৰঘুপতি কে দাস। ৰাম নামৰ ঔষধবিধ তোমাৰ লগত সদায়ে থাকে আৰু তুমি তাৰ জৰিয়তে বৃদ্ধাৱস্থা আৰু অখাদ্য ৰোগ নাশ কৰিব পাৰা। তোমাৰে ভজন ৰাম কো ভাৱে জনম জনম কে দুখ বিচৰাৱে। তোমাক ভজন কৰিলেই শ্ৰীৰাম প্ৰাপ্তি হয় আৰু বহু জন্মৰ দুখ দূৰ হয়। অন্তকাল ৰঘুবৰপুৰ যাই যাহা জনম হৰিভক কহাই। শেষ অৱস্থাত ভক্ত মৃত্যুৰ পিছত ৰামধামত স্থান পায় আৰু যদি পুনৰ্জন্ম হয় হৰিভকত হিচাপে জন্মগ্ৰহণ কৰে। ওৰ দেৱতা চিত নধৰাই হনুমত সেই সৰ্বসুখ কৰাই। তোমাৰ সেৱাই সৰ্বসুখ দিয়ে আৰু অন্য দেৱতাও তুষ্ট হৈ যায়। সংকট কাটে মিটে চব পীড়া যো সুমিৰে হনুমত বলবীৰা। তোমাৰ স্মৰণ কৰিলে সকলো পীড়া আৰু সংকট দূৰ হৈ যায়। জয় জয় হনুমান গোসাই কৃপা কৰহু গুৰুদেউ কি নাই। হে হনুমান দেৱ তোমাৰ জয় হওক আৰু তুমি মোক কৃপাময় গুৰুদেৱৰ নিচিনাকৈ কৃপা কৰা। যো সদবাৰ পাঠ কৰকৈ চুতহি বন্দী মহাসুখ হয়। যিয়ে এই হনুমান চালিচা 100 বাৰ পঢ়িব তেওঁক সকলো বাধাৰ পৰা ৰক্ষা পায় আৰু মহাসুখ হয়। जो ये पढ़े हनुमान चालीसा हुए सिद्धि साखी गौरीसा। মহাদেৱ শিৱ বা গৌৰীচাক সাক্ষী কৰি কওঁ যে হনুমান চালিচা যিয়ে পঢ়ে তেওঁৰ নিশ্চয়কৈ সফলতা প্ৰাপ্তি হয়। তুলসীদাস সদা হৰি চেৰা কি যে নাথ হৃদয় মহোধেৰা। তুলসী দাস সদায় ভগৱান ৰামৰ দাস আৰু তুমি তেওঁৰ হৃদয়ত সদায় নিবাস কৰা। পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসুহু স্বৰূপ। হে সংকট মোচক পৱন কুমাৰ তুমি আনন্দ স্বৰূপ মংগল স্বৰূপ তুমি ৰাম লক্ষ্মণ সীতাৰ সৈতে মোৰ হৃদয়ত বাস কৰা। দীঘলীয়া হৈছে আৰু বেছি নকওঁ। সকলোকে ধন্যবাদ জনাইছোঁ। হনুমান চালিচা এতিয়া কোৱা হয় যে দিনত কমচে কম 11 বাৰ পঢ়িব লাগে, কিন্তু এইটো নহয় যে একে লেঠাৰিয়ে 11 বাৰ পঢ়িব লাগিব, এইরকম কোনো নিয়ম নাই। আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়াই সময় পায় তেতিয়াই আপুনি পঢ়িব পাৰে। আৰু পঢ়াৰ সময়ত আজি যিখিনি কথা আলোচনা হ'ল সেই গল্পবিলাক বা সেই কাহিনীবিলাক মনৰ মাজত ৰাখি যদি পঢ়ে তেতিয়া আপুনি তেওঁৰ লগত একাত্ম হৈ যাব পাৰিব আৰু আপোনাৰ যি মানসিক ভ্ৰমণ হনুমান দেৱৰ লগত হ'ব সেই মানসিক ভ্ৰমণৰ পৰা বেছি ফল আপুনি পাব পাৰিব বুলি যিসকলে অভ্যাস কৰে প্ৰেক্টিছ কৰে তেওঁলোকে কয়। চ' এতিয়া এৰিছোঁ ইয়াতে। জয় হনুমান দেৱ, জয় বজৰংবলী, জয় শ্ৰীৰাম। নমস্কাৰ সকলোকে।